अभी अभी कह কি সৰস্বতী পূজা দেখোন বহুত দিন আছে বে কি পিন্ধিম আৰু কিবা এটা মানে মাৰ দেখোন ঢেৰ মেখেলা চাদৰ আছে তাৰে কিবা এটা পছন্দ কৰি পিন্ধিম আৰু ইমান হেৰি একো নাই পিন্ধিবহে লাগে মেখেলা চাদৰ শাৰী মেখেলা চাদৰ কিবা এটা চইচ কৰি পিন্ধিম আৰু মাৰ ঢেৰ পৰি আছে আলমাৰি ভৰ্তি যাবহে লাগে পূজা কৰিব লাগে তহঁতৰ লগত চিল কৰিব লাগে সেইটোহে পিন্ধিম আৰু কিবা এটা অঞ্জলিক এটা ফোন কৰোঁ তাই বা সৰস্বতী পূজাৰ কাৰণে কি ৰেডি কৰিছে হেল্ল' অঞ্জলি ঐ শুন না তই সৰস্বতী পূজাৰ কাৰণে কি ললি একো লোৱা নাই বহুত দিন আছে বুলি এতিয়াই কালিয়ে আহি পাব এইকেইদিন কেনেকৈ গুচি যাব গমেই নাপাবি কিনি ল'বি মই হ'লে একদম পাতল মেখেলা চাদৰ এযোৰ ল'লো দেই তাৰ লগত মেচিং ইয়াৰিংছ মেচিং চেণ্ডেলছ মেচিং বেংগলছ চব ল'লো একদম ৰেডি মই যাবলৈ খালি দিনটো আহিবলৈহে ৰখি আছোঁ তয়ো কিনি ল'বি বুজিছ আৰু পিছত ক'ত এনেকৈ ওলাব হ'লে পাৰি কিনি ল'বি দে লগ পাম উপাসনা উপাসনা ক পূজাৰ কাৰণে কি মেখেলা চাদৰ শাৰী ল'লো বহুত দিন আছে দেখোন বে পূজা আৰু শুন মই কিন্তু এইবাৰ পূজা কৰিমেই তহঁতি প্ৰত্যেক বছৰে পূজা কৰিম বুলি কৈ দূৰৰ পৰা এটা সেৱা কৰি আহ আৰু বাহিৰত ৰেষ্টুৰেণ্টত কিবা এটা খাই পেলাই ঘৰে ঘৰে গুচি যাওঁ এইটো কি পূজা হ'ল কিহৰ পূজা হ'ল মই কিন্তু এবাৰ পূজাও কৰিম আৰু কলেজত খিচিৰিও খাম কিন্তু এইবাৰ মোৰ কাৰণে তহঁতি ৰখিব লাগিব সদায় এৰি যাওঁ আৰু মই খিচিৰি খাবলৈ নাপাওঁ বুজিছ এইবাৰ কিন্তু মোৰ লগত থাকিবি কৈ দিছোঁ ইহঁতৰ ষ্টাইল খালি কি মেখেলা চাদৰ ল'লি কি ইয়াৰিংছ ল'লি কি চেণ্ডেল ল'লি পূজাই কৰিব নোৱাৰে